বাস্তৱ জীৱনৰ কিছু সত্য কথা জানো আহকচোন। ফুল যিমানেই ধুনীয়া নহওকনো কিয় প্ৰশংসা সুগন্ধৰ পৰাহে লাভ কৰে। মানুহ যিমানেই ডাঙৰ নহওকনো কিয় তাৰ প্ৰশংসা গুণৰ দ্বাৰাহে হয়। ফুল কেতিয়াও দুবাৰ নুফুলে, জন্ম কেতিয়াও দুবাৰ নহয়। মানুহকতো হাজাৰ হাজাৰ লগ পোৱা যায়, কিন্তু হাজাৰ ভুল ক্ষমা কৰা মা দেউতা পোৱা নাযায়। মানুহৰ জীৱনত তিনিটা বস্তু বেছি বিশৃংখল হৈ থাকে। 1 নম্বৰতে আছে মন, 2 নম্বৰতে আছে মগজু আৰু 3 নম্বৰতে আছে ভাগ্য। মনে কি বিচাৰে আৰু মগজুৱে তাক বিচাৰিবৰ বাবে সহায় কৰে, কিন্তু হয় সেইটো যিটো ভাগ্যত লিখা থাকে। বেয়া সময়ে কন্দুৱাই, কিন্তু বহু কিছু কথা শিকাই থৈ যায়। সকলো সময়তে সেইসকলৰ লগত নাথাকিবা যাৰ লগত থাকি তুমি সুখ পোৱা। কিছু সময় সেইসকলৰ লগতো থাকিবা যিয়ে তোমাৰ সুখ চাই হাঁহি থাকে। মুখৰ সুন্দৰলৈ অহংকাৰ নকৰিব, কাৰণ যিদিনা আত্মাই শৰীৰ এৰিব সেইদিনাই নিজৰ মানুহে শৰীৰটোৰ বিচনাৰ পৰাই নমাই দিব। প্ৰেমে মৃত্যুক ক'লে মোক সকলোৱে বিচাৰে, তোমাক কিয় বেয়া পায়? মৃত্যুৱে ক'লে তুমি দুমুখী আৰু মই সত্য। সত্য সদায় বিষৰ দৰে লাগে। ধনীসকলৰ মুখত কেতিয়াও হাঁহি নাথাকে আৰু দুখীয়াসকলৰ মুখত কেতিয়াও ভাগৰ নাথাকে। সকলো কিনিব পৰা যায়, কিন্তু হাঁহি কাৰো গোলাম নহয়।